আড্ডাকে কৰি অনুষ্ঠানটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত এনে 5খন কিতাপ নিৰ্বাচন কৰি আনিছোঁ, যিকেইখন কিতাপ মোৰ পঢ়ি খুব বেছি ভাল লাগিল আৰু আপোনালোকো পঢ়ি ভাল পাব। সেইকাৰণে মই প্ৰথমতে কিতাপকেইখনৰ চিনাকি আৰু ৰিভিউ দিব চেষ্টা কৰিম। প্ৰথমখন কিতাপ মই নিৰ্বাচন কৰি আনিছোঁ আপোনালোকৰ মাজত অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, যিহেতু সকলোৰে প্ৰিয় লেখিকা, তেখেতৰ কাঞ্চন উপন্যাসখন। এই কাঞ্চন উপন্যাসখনৰ কাঞ্চন চৰিত্ৰটো ইয়াৰ মূল নায়িকা। কাৰণ কাঞ্চনে কেনেকৈ আকাশজ্যোতি ফুকনৰ সৈতে প্ৰতাৰণা বলি হ'ব লগা হৈছিল, তেখেতক পুনৰ বিশ্বাস কৰিব লগা বিশ্বাসৰ পাত্ৰ হোৱা নাছিল। কাৰণ তেখেতৰ কাঞ্চনৰ চৰিত্ৰটোৱে মানে এগৰাকী নাৰী হিচাপে সঁচাকৈ মোৰ মনটো আঘাত কৰে। কাৰণ কাঞ্চনৰ দৰে আজিৰ সমাজত বহু নাৰী ধৰ্ষিতা, কাৰোবাৰ শোষণ, কাৰোবাৰ প্ৰবঞ্চনা বলি হ'ব লগা হৈছে। আৰু তেনে এগৰাকী নাৰী কেনেকৈ যুঁজিছিল, প্ৰতিটো খোজত যুঁজিছিল। আৰু আচলতে কাঞ্চন চৰিত্ৰটোৰ দ্বাৰা এটা কথাই শিকিব পাৰিলোঁ, কাৰণ নাৰী এগৰাকী ধৈৰ্যশীল, মমতাশীল, সহনশীলতা সঁচাকৈয়ে এগৰাকী নাৰীৰ মূলত্ব বৈশিষ্ট্য। সেই কথা স্পষ্টভাৱে প্ৰতিফলিত হৈছে। আৰু সেইকাৰণে এই উপন্যাসখন মই আজিৰ ভিডিঅ'টোৰ মই শ্ৰেষ্ঠ উপন্যাস বুলি মই ক'ম। আৰু আপোনালোকে এই উপন্যাসখন পঢ়িব আৰু আপোনালোকে এই উপন্যাসখন পঢ়ি কেনেকুৱা পালে মোক কিন্তু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু দ্বিতীয়খন উপন্যাস হৈছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ পৌৰাগী নদী ঘাট। আৰু এই উপন্যাসখনৰ এটা কথা স্পষ্টভাৱে ফুটি উঠিছে, সময় সলনি হোৱাৰ লগে লগে মানুহৰ জীৱনশৈলী, মানুহৰ চিন্তা পৰিপক্কতা, বৌদ্ধিক পৰিপক্কতা আৰু সমাজত এগৰাকী তাৰুণ্য, দায়বদ্ধতা, এগৰাকী নাগৰিকৰ কৰ্তব্য, সচেতনতা, সেই কথা বৰ ধুনীয়াকৈ এই উপন্যাসখনত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। আৰু এই উপন্যাসখনত সামাজিক দায়বদ্ধতাতে সামৰি থকা নাই, ইয়াত এটা ৰাজনৈতিক প্ৰেক্ষাপটো বৰ ধুনীয়াকৈ উপস্থাপন কৰিছে। আৰু এটা লগতে ইয়াৰ মুখ্য চৰিত্ৰ আছিল ধৰণী। ধৰণীয়ে মিছেছ খানক ভাল পাইছিল আৰু তেখেতক বিয়া পতাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেই মিছেছ খান এগৰাকী ৰহস্যময়ী আৰু এগৰাকী সুন্দৰী আছিল। কিন্তু সেই মিছেছ খান নাই কিন্তু অৱশেষত ধৰণীক বিয়া নাপাতিলে। কাৰণ এটা কথাই জানিব পাৰি ইয়াৰ দ্বাৰা, কাৰণ বহু ব্যক্তিয়ে কাৰোবাক হয়তো আশা প্ৰত্যাশাৰ মাজত ভৱিষ্যতৰ সপোন লৈছে, কিন্তু তাৰ বিপৰীত পক্ষ ফালৰ পৰা সেয়া সম্পূৰ্ণ হয়তো কাৰোবাৰ পৃথক থাকিব পাৰে আৰু কাৰোবাৰ হয়তো স্বাৰ্থ সিদ্ধি থাকিব পাৰে। সেই কথা মই মোৰ ব্যক্তিগত অনুভৱে মই আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। আৰু আজি আপোনালোকৰ মাজত মই তৃতীয়খন উপন্যাস চৌধুৰী বাইদেউ হৃদয় নিৰূপায়। এই উপন্যাসখনত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ জীৱনশৈলীৰ কথা বৰ ধুনীয়াকৈ উপস্থাপন কৰা আছে। এগৰাকী অভিজাত সন্তান হৰিণী কেনেকৈ অবৈধ সন্তান মলয়ক বিচাৰি হাহাকাৰ হৈছিল আৰু অৱশেষত মলয়াৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। আৰু সেই মলয়াৰ প্ৰেমিক অমলে মলয়াৰ পৰা কেনেকৈ নাৰীত্ব বুজা কাঢ়ি লৈছিল আৰু সেই মলয়াৰ অৱশেষত গৰ্ভৱতী হৈছিল। আৰু সেই গৰ্ভপাত কৰাবৰ কাৰণে তেখেতক অমলে ঔষধ প্ৰদান কৰিছিল, আৰু যাৰ ফলত মলয়ে তিল তিলকৈ মৃত্যু মুখলৈ যাব লগা হৈছিল। আৰু সেই কাৰ্য কেৱল মাত্ৰ মৌনতাৰে হৰিণে চাবহে পাৰি, কাৰণ নিজৰ ভগ্নীক মৃত্যু মুখলৈ ঠেলি দিলে। আচলতে এই উপন্যাসখনত এটা কথাই জানিব পাৰি, সন্দেহে মানুহক কিমান এটা ভয়াৱহ পৰিস্থিতিলৈ লৈ যাব পাৰে। যি পুৰুষে প্ৰেমৰ পবিত্ৰতা বুজি নাপায়, সেই পুৰুষে জীৱনত কেতিয়াও নাৰীত্ব মূল বুজি নাপায়। সেই কথা বৰ ধুনীয়াকৈ উপন্যাসখনত স্পষ্ট হৈ প্ৰতিফলিত হৈছে। লগতে এগৰাকী অবৈধ সন্তানৰ পিতৃ আজিও আমাৰ সমাজত অনুৰূপ ঘটনা ঘটি আছে। আৰু সেই অবৈধ সন্তানৰ পিতৃ পৰিচয় দিবলৈ আজিৰ সমাজত নাক ওলাবলৈ লাজ কৰে সেইসকল পিতৃয়ে। কিন্তু সেইসকল পিতৃয়ে এগৰাকী মাতৃৰ গৰ্ভত সেই বীজ ৰোপণ সৃষ্টি কৰিবলৈ পাৰে। কিন্তু সেই সময়ত তেওঁলোকৰ উত্তেজিত তেওঁলোকৰ এগৰাকী নাৰীৰ প্ৰতি লালসা আৰু এগৰাকী তৃপ্তি যেন ভোগে এগৰাকী নাৰীৰ দেহত, সেই কথা আজিৰ সমাজত হৈ থকা ঘটনাকে ৰীতা চৌধুৰী বাইদেৱে এই উপন্যাসখনত প্ৰতিফলিত কৰিছে। ইয়াৰ পিছত মই আপোনালোকক আন এখন ভাল লগা উপন্যাস মই নিৰ্বাচন কৰি আনিছোঁ, ৰঞ্জু হাজৰিকা ছাৰৰ সৰ্বহ্যাচী। এই উপন্যাসখনক মই বেষ্ট উপন্যাস বুলি ক'ম, কাৰণ ছাৰৰ প্ৰতিখন উপন্যাস ৰহস্যময় উপন্যাস। যিহেতু সাহিত্য জগতত ৰঞ্জু হাজৰিকা ছাৰক
ৰহস্যময় আৰু উপন্যাস সম্ৰাট বুলি কোৱা হয়। আৰু এইখন এখন উপন্যাস ৰহস্যৰ আৱতত সোমাই থকা উপন্যাস, প্ৰতিটো পৃষ্ঠাৰ পৰা শেষলৈকে ৰহস্যৰ মাজত সোমাই সোমাই গৈ থকা এখন উপন্যাস। আৰু মই ভাবোঁ আপোনালোকে এই উপন্যাসখন পঢ়ি ভাল পাব, আৰু আপোনালোকে এই উপন্যাসখন আপোনালোকৰ হাতত সংগ্ৰহ কৰক, আৰু উপন্যাসখন কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ জীৱনত যদি জটিলতাৰ সৃষ্টি হৈ আছে, আপোনালোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই, নিজক নিয়ন্ত্ৰণ কৰিব পৰা নাই, আপোনাৰ সমৰ্থন কৰিবলৈ, জীৱনটো আগবাঢ়ি যাবলৈ কোনো ব্যক্তিত্ব আপোনাৰ ছাঁ হৈ থিয় দিয়া নাই, কিন্তু আপুনি নিজে অকলে হতাশাত ভুগিছে, তেতিয়াহ'লে আপোনাক এইখন কিতাপে সম্পূৰ্ণৰূপে আপোনালোকক সলনি কৰি পেলাব, এক নতুনত্ব বাৰ্তা দিব আপোনাক। আপুনি যিদিনাৰ পৰা কিতাপখন পঢ়িব, সেইদিনাৰ পৰা আপোনাক এক নতুন ৰূপে আপোনাক গঢ়ি তুলিব। আপোনাৰ নিজস্বতা বোলা বস্তুটো, আপোনাৰ যি ব্যক্তিৰ স্বাধীনতা, আপোনাৰ সেই ব্যক্তিৰ স্বাধীনতা খৰ্ব কৰিবলৈ কেতিয়াও আপোনাৰ মন নাযাব। আপোনাৰ লক্ষ্য যিটো আছিল, সেই লক্ষ্য দিশে আপুনি ধাৱমান হ'বলৈ আপুনি অপ্ৰাণ চেষ্টা কৰিব। আচলতে এখন অনুপ্ৰেৰণামূলক এখন কিতাপ। সেই কিতাপখন হৈছে ৰবীন শৰ্মা ছাৰৰ ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন। আৰু এইখন কিতাপ আপোনালোকক মই আজিৰ ভিডিঅ'টোত বেষ্ট কিতাপ বুলি ক'ম, আৰু আপোনালোকে এই কিতাপখন সংগ্ৰহ কৰিব, আটাইকেইখন কিতাপ সংগ্ৰহ কৰিব যদি পঢ়া নাই। আৰু আপোনালোকে পঢ়ি কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু শেষত এটাই কওঁ, আপোনালোকে আটাই এই 5খন কিতাপ পঢ়ি কেনেকুৱা পালে মোক সকলোৱে জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।